এইপিনে ইয়াতো এটা মন্দিৰ আছে দেখিছে আপোনালোকে হাতত কিবা লৈ আছে টেকেলি নিচিনা এটা তো তাতো যদি আপোনালোকে যদি পইচা যদি দলিয়াই দিয়ে তাত হেনো আপোনালোকে ভবা কথাতে হয় বুলি কয়। তো বলক আমি বুদ্ধ মন্দিৰলৈ সোমাই যাওঁ। এই বুদ্ধ মন্দিৰটো 1850 চনত স্থাপিত কৰা হৈছিলে। তো বলক তাৰ ভিতৰলৈ যাওঁ, তাৰ হিষ্টৰিকেলৰ বিষয়ে অকণমান হিষ্ট্ৰীৰ বিষয়ে দুআষাৰমান শুনোগৈ। তো বলক জল্দি জল্দি ভিতৰলৈ যাওঁ। ভিতৰটো ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ, প্ৰথমবাৰৰ বাবে বুদ্ধ মন্দিৰ আহিছোঁ, কিন্তু সোমোৱা নাই। বলক আজি সোমাম আৰু তাৰ বিষয়েও বলক দেখাম। গৌতম বুদ্ধৰ সময়ত এগৰাকী বিখ্যাত আৰু সুন্দৰী মহিলাই বসবাস কৰিছিল। মহিলাগৰাকী ইমানেই ধুনীয়া আছিল যে তেওঁক লগ পাবলৈ তেওঁৰ অট্টালিকাৰ সন্মুখত সোণৰ ৰথ পৰ্যন্ত ৰৈ থাকিছিল। আনকি ডাঙৰ ডাঙৰ ৰজা মহাৰাজাও তেওঁৰ সাক্ষাৎ পাবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। মহিলাগৰাকী ইমানেই ধনী হৈ পৰিছিল যে তেওঁ ইচ্ছা কৰিলে একোখনকৈ ৰাজ্য কিনিব পাৰে। কিন্তু জীৱনৰ শেষৰ সময়ছোৱাত তেওঁ ভুগিবলগীয়া হৈছিল। অনুপম কি লিখা? অনুপম গগৈ। আৰু তোমালোক আহিছা নেকি? আমি আহিছোঁ। ক'ৰ পৰা আহিছা? গৌৰীসাগৰ শিৱসাগৰ গৌৰীসাগৰ ন? ঠিক আছে বাৰু। আকৌ বোলো অকণমান ভিতৰলৈ সোমাই যাওঁ। এইপিনে চাওক আপোনালোকে, প্ৰথমতে দেখিছোঁ কিমান ধুনীয়াকৈ এইপিনে ফুল আছে। তাৰপৰা এইপিনে কোনোবাই যদি কিতাপ পঢ়োঁ বুলি ক'লে পঢ়িব পাৰে। নতুন নতুন কিতাপ আহিলে নতুন নতুন কিতাপ ইয়াত থয় নহয় জানো? আজি মোৰ ঘৰত ভোজন গ্ৰহণ কৰিব। ভিক্ষুজনে মহিলাগৰাকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি মহলৰ ভিতৰত প্ৰৱেশ কৰিছিল। ভোজন আগবঢ়োৱাৰ পিছত মহিলাগৰাকীয়ে বৌদ্ধ ভিক্ষুক কৈছিল, আজিৰ পৰা ঠিক 3 দিন পিছত বৰ্ষা ঋতু আৰম্ভ হ'ব। গতিকে এই 4 মাহ মোৰ ঘৰত থাকিবলৈ আপোনাক নিমন্ত্ৰণ জনালোঁ। সাধাৰণতে বৰ্ষা ঋতুৰ সময়ত বৌদ্ধ ভিক্ষুসকল কলৈকো নাযায়। তেওঁলোকে এনেকৈ একে স্থানতে থাকে। বাকী থকা 8 মাহ তেওঁলোকে ঘূৰি ফুৰে আৰু কোনো এক স্থানত 3 দিনতকৈ বেছি দিন নাথাকে। বৌদ্ধ ভিক্ষুজনে ক'লে, মই মোৰ গুৰুক সুধিব লাগিব। তেওঁ যদি অনুমতি দিয়ে তেন্তে মই আহিম। এনেকৈ কৈ ভিক্ষুজন মহলৰ পৰা ওলাই আহিল। যুৱ ভিক্ষুজন ওলাই অহাৰ লগে লগে বাহিৰত অপেক্ষা কৰি থকা অন্য ভিক্ষুসকলে কি হৈছিল সুধিলে। তেতিয়া ভিক্ষুজনে ক'লে, মই মোৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু মহিলাগৰাকীয়ে বৰ্ষা ঋতুৰ 4 মাহ তেওঁৰ ঘৰত থাকিবলৈ নিমন্ত্ৰণ জনালে আৰু মই মোৰ গুৰুক সুধিব লাগিব বুলি ক'লোঁ। এই কথা শুনি ভিক্ষুসকলৰ যথেষ্ট খং উঠিছিল। এদিন বাৰু ঠিক আছে, কিন্তু 4 মাহ ই অতিমাত্ৰা হৈছে। কথাখিনি জনাবলৈ তেওঁলোকে গৌতম বুদ্ধৰ ওচৰলৈ দৌৰি যোৱা দি গ'ল। যুৱ ভিক্ষুজন গৌতম বুদ্ধৰ ওচৰ গৈ পোৱাৰ আগতেই শ ভিক্ষুৱে গৌতম বুদ্ধক জনালে, গুৰুদেৱ, এই যুৱ ভিক্ষুজনক বাধা দিব লাগিব। সেই মহিলাগৰাকী এগৰাকী বেশ্যা হয় আৰু এগৰাকী বেশ্যাৰ ঘৰত এগৰাকী বৌদ্ধ ভিক্ষু থকাটো অনুচিত। তেতিয়া বুদ্ধই ক'লে, তোমালোক শান্ত হোৱা, তেওঁক আহিবলৈ দিয়া। মোৰ অনুমতি অবিহনে তেওঁ কেতিয়াও সন্মতি নিদিয়ে। এয়া আপোনালোকে দেখিছে নামফাকে বৌদ্ধ বিহাৰৰ ভিতৰৰ প্ৰাংগণ। এয়া হৈছে নামফাকে বৌদ্ধ বিহাৰৰ এইখন হৈছে নামফাকে বৌদ্ধ বিহাৰ আৰু এই গাঁওখন নাম হ'ল নামফাকে বৌদ্ধ বিহাৰ। নামফাকে গাঁওখন 1850 চনতে স্থাপন হোৱা। আজিলৈকে এখন গাঁৱত 1850 চনৰ পৰা আজিলৈকে 2020 চন 170 বছৰতকৈ বেছি হৈ গ'ল। আজিলৈকে কোনো ধৰণৰ পুলিচৰ তেনেকৈ ক্ৰাইম হোৱা নাই, পুলিচ আহিবলগীয়া কোনো ধৰণৰ ঘটনা হোৱা নাই। মানুহবিলাক শান্তিপ্ৰিয়। আৰু আপোনালোকে দেখিব আমাৰ ইউটিউবৰ দ্বাৰা চেনেলত দেখিব যে ইয়াৰ যিবিলাক দেখিব আপুনি সৌন্দৰ্যবিলাক দেখিব গাঁওখনৰ বা মন্দিৰ, গোটেইবিলাক মানুহবিলাকে নিজেই কৰা আৰু মানুহবিলাক খুব নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ বহুত আগ্ৰহ। আৰু তেওঁলোকে 1850 চনৰ পৰা যোনটো ভাষা তেওঁলোকে কথা পাতিছে, তেওঁলোকৰ যোনবিলাক সাজ পোছাক, খোৱা খাদ্য সম্ভাৰ গোটেইবিলাক তেওঁলোকে জীয়াই ৰাখিছে। নামফাকে নামটো গোটেই বিশ্বতে অসমতে মানে বিয়পি গৈছে। ধন্যবাদ। তো এইপিনে দেখিছে পুৰা ফটো। তোমালোক ক'ৰ পাইছা? মাকুম গাৰ্লছ স্কুল। কিহত পঢ়িছা? মেট্ৰিক দিবা এবাৰ ন? ভালকৈ দিবা আৰু দিয়া। ৱেলকাম। এইপিনে ইয়াতো এটা মন্দিৰ আছে য'ত নেকি তো দেখিছে আপোনালোকে হাতত কিবা লৈ আছে টেকেলি নিচিনা এটা। তো তাতো যদি আপোনালোকে যদি পইচা যদি দলিয়াই দিয়ে তাত হেনো কিবা আপোনালোকে ভবা কথাতে হয় বুলি কয়। তো ময়ো দলিয়াই চাওঁ নেকি?
তো নোসোমালে প্ৰথম পইচাটো আকৌ এবাৰ ভৰাই চাওঁ দেই অথনিবাৰ বাঁহাতৰ পৰা দলি আছোঁ তো এতিয়া সোঁহাতে দলিয়াওঁ দেই ফোন নহয় সোমাই যোৱা দেই বাঁহাতে দলিয়াইছে এবাৰ সোমাই যাওক নোসোমালে কি হয় নাজানো আৰু দেই তো ভিডিঅ'টো শেষলৈকে চাই থাকক মন্দিৰটোৰ বিষয়ে যিখিনি জানিছোঁ আপোনালোকক কৈছোঁ বাৰু তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো এইপিনৰ পৰা পালোঁ মই মাকুম গাৰ্লছ স্কুলৰ পৰা আহিছে তো মোৰ নিউ ছাবস্ক্ৰাইবাৰ হ'ল এওঁলোকেও তো ভিডিঅ' চাবা দেই ঠিক আছে